আজি মোৰ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সমগ্ৰ পৰিৱেশ। মোৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে তেতিয়াহ'লে হয়তো আপোনালোকে জানে যে আজি মোৰ গড়মূৰ সত্ৰলৈ অহা কথা। গতিকে সেইবাবে মই আজি আহিছোঁ গড়মূৰ সত্ৰলৈ। গড়মূৰ সত্ৰৰ মুখ্য তোৰণখনৰ তলেৰে আমি দ্বিতীয়খন তোৰণ মানে পাতচৰা বুলিও ক'ব পাৰে তালৈ আগবাঢ়িছোঁ। আৰু ইয়াতেই আপোনালোকে আপোনালোকৰ জোতা চেণ্ডেল সকলোবিলাক খুলি পেলাব লাগিব। আৰু ময়ো বৰ্তমান মোৰ বিখ্যাত চেণ্ডেলযোৰ ইয়াতেই খুলি লৈছোঁ। আৰু তাৰ পাছত ভগৱানকে চিন্তি মই সোমাই যাব বিচাৰিছোঁ। জোনটিদাই কৈছে সোনকালে আহা। মই বোলো অকণমান ৰ'ব। বাৰু যি কি নহওক, সোমাই অহাৰ পাছতেই আপোনালোকে দেখা পাব গড়মূৰ সত্ৰৰ এটা ধুনীয়া পৰিৱেশ। আৰু ইয়াতেই বিধম মানে বহুত ডাঙৰ ডাঙৰ আপোনালোকে বৃক্ষ দেখা পাব, গছ দেখা পাব। তাৰ ভিতৰতে আপোনালোকে সোণাৰু, বকুল, শিলিখা সেইবিলাকেই অন্যতম। আৰু তাৰ পাছতেই অকণমান যদি আগুৱাই যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব সত্ৰভাগ। গতিকে বলক এইবাৰ সত্ৰভাগৰ ভিতৰলৈ আমি সোমাই যাওঁ। ভগৱানকে চিন্তি এইবাৰ আমি সোমাই গৈছোঁ সত্ৰভাগৰ ভিতৰলৈ। আৰু এয়াই হৈছে সত্ৰৰ ভিতৰ ভাগ। বৰ্তমান সময়ত সত্ৰভাগত নাম প্ৰসংগ চলি আছিল। গতিকে বলক অকণমান আপোনালোকেও নাম প্ৰসংগৰ শ্ৰৱণ কৰক। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ বিষয়ে একো নকওঁ। কেৱল গড়মূৰ সত্ৰৰ সমগ্ৰ পৰিৱেশৰ লগতে এই সত্ৰভাগত কি কিনো আছে সেই বিষয়ে আপোনালোকক দেখুৱাম। আৰু এয়া গড়মূৰ সত্ৰৰ ভিতৰ ভাগ। সত্ৰৰ ভিতৰ ভাগ আমি দৰ্শন কৰাৰ পাছতেই আমি গৈছিলোঁ গড়মূৰ সত্ৰতে থকা সংগ্ৰহালয়লৈ। গতিকে বলক এইবাৰ আমি সংগ্ৰহালয়ৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াৰ ভিতৰত সোমাবলৈ হ'লে আপোনালোকৰ প্ৰয়োজন হ'ব একোটাকৈ টিকেটৰ, কাৰণ ইয়াত সোমাবলৈ একোটাকৈ টিকেট কাটিব লাগে। আৰু সংগ্ৰহালয়ৰ ভিতৰত ৰজাদিনীয়াৰে বিভিন্ন বস্তু খুব ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰতে শৰাই, কলহ, বৰটোপ, হাতীৰ দাঁত আৰু বিভিন্ন সামগ্ৰী ইয়াতে খুব সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে। ইয়াত কিছু বাধ্যবাধকতা আছে বাবে মই সকলোবিলাক বস্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব নোৱাৰোঁ। গতিকে আপোনালোকেও এবাৰ এই গড়মূৰ সত্ৰলৈ আহক আৰু এই সংগ্ৰহালয়ত ভিজিট কৰক। বৰ্তমান আমি উপস্থিত আছোঁ সত্ৰনগৰী মাজুলীত। আৰু বৰ্তমান আমি আছোঁ গড়মূৰ সত্ৰত। আৰু আপোনালোকে দেখিবলৈ পাব মোৰ পাছফালে এয়া হৈছে গড়মূৰ সত্ৰ। এয়া চাওক গড়মূৰ সত্ৰ। আৰু মোৰ লগত আছে ৰাজুদা। গতিকে ৰাজুদা, এইফালে বিৰিঞ্চি আছে আমাৰ লগত আহিছে। বিৰিঞ্চি, ৰাজুদা, অনন্ত আৰু এনেকৈ আমি জান্তদা সকলোৱে মিলি পেলাই আহিছোঁ। গতিকে ৰাজুদা, আজি এই গড়মূৰ সত্ৰত আহি পেলাই আপোনাৰ অনুভৱটো থুলমূলকৈ কওক। আজি আমি উপস্থিত আছোঁ এতিয়া গড়মূৰ সত্ৰত। ইয়াত খুব সুন্দৰ পৰিৱেশ, ভাল লাগিছে, খুব ধুনীয়া জেগা। আমি ইয়াত আহি সঁচাই মনটো ভক্তিভাৱে আপ্লুত হৈ পৰিছে। আৰু আমাৰ এই সত্ৰীয় নগৰীখন এনেদৰেই গুৰুজনাৰ আদৰ্শৰ, গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে ভৰপূৰ হৈ থাকক, এনেদৰেই সুস্থ হৈ থাকক তাৰে কামনা। আৰু খুব সুন্দৰকৈ সত্ৰভাগ দৰ্শন কৰাৰ পাছতেই আমি সকলোবোৰ সেই সত্ৰৰ পৰা ওলাই আহিলোঁ। আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে চামগুৰি সত্ৰ। গতিকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।